खुलुमबाय स्टुडियाव उदांस्रि मुसाहारि बीपीएफ दलनि ब्लेसिं रैली हाबाफारि लानायनि सायाव मन्त्रि उरखावग्रा ब्रह्मआ खौरांगिरिनि गेजेरजों माखासे बाथ्रा बुंथिनायखौ बे समाव नुनो मोननाय जादों। नंगौ कक्लाबारि बियाबनि हजुआ आरो कक्लाबारियाव गोलाव लामानि अन्थाइ खाम्फा बेखेवनाय हाबाफारियाव बाहागो लानानै मन्त्रि उरखावग्रा ब्रह्मआ बीपीएफ दलनि ब्लेसिं रैली हाबाफारि लानायनि सायाव बाथ्रा बुंथिदों। बिथां उरखावग्रा ब्रह्मआ बाथ्रा बुंथिदों दि बीपीएफ दलआ मानो ब्लेसिं रैली हाबाफारि लादों आं बुजिनो मोनाखै। आंथ' रायजोनि थाखाय आशीर्बाद बिनायखौ नुनो मोनाखै। बिथांमोननि दैदेनगिरिफोरखौ आं बिबुंथि होनायफोराव भगवान एबा इसोरनाव आशीर्बाद बिनाय सोदोबखौनो खोनानो मोनफेराखै होननानै रोखा बाथ्रा फोरमायथिदों बिथां उरखावग्रा ब्रह्मआ। मैं बुझा নাই কিহৰ আশীৰ্বাদ বিচাৰিছে ঈশ্বৰৰ ভগৱানৰ না ৰাইজৰ। মই দেখাতো ৰাইজৰ আশীৰ্বাদ বিচাৰাই নাই আৰু তেখেতসকলৰ নেতাবিলাকৰ পৰা ভাষণত ভগৱান বা ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচৰা শব্দ মই শুনা নাই। आरोबाव बिथां उरखावग्रा ब्रह्मआ बुंथिबावदों दि बीपीएफ दलनि ब्लेसिं रैली हाबाफारि लासेयावबो बिथांमोननि लोगोआव गोदान सुबुं जयेन जानायखौ नुनो मोनाखै। बेनिखायनो आं बुजिनो मोनाखै जे बिथांमोना मानि थाखाय ब्लेसिं रैली हाबाफारि लादों होनना रोखा बाथ्रा फोरमायथिदों बिथां उरखावग्रा ब्रह्मआ। बेनि अनगायैबो बिथां उरखावग्रा ब्रह्मआ बीपीएफ दलनि 17 बोसोर सरकार सालायनायाव रायजो राजाफोरनि मोजां हाबा मावैनि थाखाय खैफोदाव गोग्लैनानै आशीर्बाद रैली लानांदों जानो हागौ। बे गेदेर बाथ्रा नङा होननाबो बाथ्रा बुंथिदों बिथां उरखावग्रा ब्रह्मआ। दानिया फैदो बिथां उरखावग्रा ब्रह्मनि आबुं बाथ्राखौ जों खोनासंना लानि। बीपीएफ খুব বেলেগ ধৰণৰ এটা আশীৰ্বাদ ৰেলী কৰি আছে, এই সম্পৰ্কত আপুনি কি ক'ব? মই বুজা নাই কিহৰ আশীৰ্বাদ বিচাৰিছে ঈশ্বৰৰ ভগৱানৰ না ৰাইজৰ। মই দেখাতো ৰাইজৰ আশীৰ্বাদ বিচাৰাই নাই আৰু তেখেতসকলৰ নেতাবিলাকৰ পৰা ভাষণত ভগৱান বা ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচৰা শব্দ মই শুনা নাই। তেওঁলোকে আশীৰ্বাদ বিচাৰিছে হয়তোবা দিছপুৰৰ পৰা ৰাজনৈতিক আশীৰ্বাদ বা বেলেগ আশীৰ্বাদ হ'ব পাৰে। মই বুজা নাই বস্তুটো, কাৰণ তেওঁলোকৰ আশীৰ্বাদ ৰেলীত নতুনকৈতো মানুহ যোগদান হোৱা নাই। যোৱাকালি ওদালগুৰিত কৰিলে 5টা সমষ্টি সামৰি 5টা ভৈৰৱকুণ্ড আৰু হৰিচিঙা ধনচিৰি ৰৌতা আৰু ফাঁচনৈ চেৰপাং। তাতে যিটো ফিল্ডত কৰিছে এই ফিল্ডৰ কেপাচিটি মেক্সিমাম 15,000 আৰু ফিল্ডটোতো ফুৰা হোৱা নাই। 12,000মান মানুহ হ'ল। যদি 5টাৰ পৰা 12,000টো যদি আমি ভাগ কৰোঁ, এটা সমষ্টিৰ পৰা 2,000 2,500 মানুহ আহিছে। কিন্তু এটা সমষ্টিত জিকিবৰ কাৰণেতো 20,000ৰ অধিক ভোট লাগে। তাত নতুন পাব্লিকটো ইয়াত যোগদান হোৱা নাই। সেইকাৰণে আমি বুজা নাই তেওঁলোকে কাৰ আশীৰ্বাদ বিচাৰিছে। আৰু আমিতো সদায় ঈশ্বৰৰ আশীৰ্বাদ বিচাৰোঁ, ৰাইজৰ আশীৰ্বাদ। এইটোৰ কাৰণে আজি আমি আছোঁ। নতুনকৈ আৰু বিচাৰিব লগা নাই আমাৰ। তেওঁলোকে তাৰমানে বিগত 17 বছৰ ৰাজ্যক অৱজ্ঞা কৰি ৰাজ্যক অৱহেলা কৰি চলিছিলে, ভগৱানক অৱহেলা কৰিছিলে। এতিয়া মানে বিপদত পৰি পেলাই ঈশ্বৰৰ নাম ল'বলৈ বাধ্য হৈছে নেকি, ৰাজ্যৰ নাম ল'বলৈ বাধ্য হৈছে নেকি? এইটো ডাঙৰ কথা নহয়। আশীৰ্বাদ ৰেলী তেওঁলোকৰ যোৱাকালিৰ পৰা বন্ধ। এতিয়া আমি যিটো এটা যাত্ৰা আৰম্ভ কৰি দিম কেইদিনমান পিছত, তাতে আৰু কোনো দল আৰু থিষ্টি থাকিব নোৱাৰিব, বিধ্বস্ত হৈ যাব। 2-3দিনতে আজিটো বাদ দি পেলাই কালি বা পৰহিৰ মাজত হ'ব পাৰে প্ৰথম পৰ্যায়। আৰু আমাৰ একো বিবাদ নাই, একো সমস্যা নাই। 2-এটা সৰু সুৰা সমস্যা আছে, চব মানে সমষ্টিত থাকে চব দলৰে। এইটো নিষ্পত্তি কৰা যাব। আৰু আমাৰ খুব মানে এটা সূক্ষ্মভাৱে আৰু ছিষ্টেমেটিকভাৱে আমি আগবাঢ়ি আহিছোঁ। কাৰণ আজিৰ যিটো ৰাজনৈতিক পৰিস্থিতি, তাৰ কাৰণে আজিহে আমি খুব মানে ছাডেনলি কিবা এটা হৈছে বুলি নহয়। 3 বছৰ আগৰ পৰাই আমি গম পাওঁ এনেকুৱা হ'বলৈ গৈ আছে আৰু আমি অকলে থিয় দিবই লাগিব। আৰু এইটো আমাৰ কাৰণে ভাল, UPPLৰ কাৰণে অকলে থিয় দিয়াটো। আমি এইবাৰহে এটা সুযোগ পাইছোঁ যে নিজকে কিমান শক্তিশালী প্ৰমাণ কৰিবৰ কাৰণে। তাৰ কাৰণে 3 বছৰ আগৰ পৰাই প্ৰস্তুতি আমি চলাইছিলোঁ। আজি প্ৰস্তুতি সম্পূৰ্ণ। এটা কথা হ'ল, মুখ্যমন্ত্ৰীৰ যিটো আগ্ৰাসী প্ৰচাৰ অভিযান, ইয়ে UPPLক ক্ষতিগ্ৰস্ত কৰিব নেকি কিছুমান? নাই, মইতো এনেকৈ ভয় কৰিছিলোঁ আমি যে UPPLৰো ক্ষতিগ্ৰস্ত হ'ব নেকি। কিন্তু দেখা গ'ল যে আমিও প্ৰায় ফাঁচনৈ চেৰপাঙৰ পৰা শ্ৰীৰামপুৰলৈকে ঘূৰিলোঁ। UPPLৰ পৰা ভোটটো কোনোফালে যোৱা নাই। UPPL হৈ আছে। বৰঞ্চ দেখা গ'ল যে যোৱা কচুগাঁৱত যিটো ৰেলী হ'ল মুখ্যমন্ত্ৰীৰ, তাতে মানে 5-6 হাজাৰমান মানুহ হৈছিলে। যিটো দেখা গ'ল 5,000-6 হাজাৰমান মানুহ দেখা গৈছিলে। তাতে আমাৰ মানুহবিলাক গৈ চালে যে বড়ো মানুহ হয়,
কিন্তু আৰম্ভণিৰ পৰা 2005 পৰা BPFক ভোট দি অহা সেই BPFক ভোট দি অহা 4-5খন গাঁৱৰ মানুহ বিজেপিৰ ৰেলীত যোগদান কৰিছে তেতিয়া ক্ষতিকাৰ হ'ল ক্ষতিটো UPPLৰ হোৱা নাই BPFৰ হৈছে হয়তো বা এতিয়া BPFক মই আহ্বান জনাম নিজৰ ভোটটো নিজে ৰক্ষা কৰক মানে ধৰি ৰাখক কিয় আৰু এফালে যাব দিব লাগে কিন্তু এতিয়া এই কাৰণে হয়তো হাগ্ৰামাও আজি বুজি পাইছে যে যোৱাকালিলৈকেতো তেওঁলোকে বিজেপিক সমালোচনা কৰা নাছিল যোৱাকালিলৈকে মানে চৰকাৰক কোনোদিন সমালোচনা নকৰে অকল প্ৰমোদ বড়োকে কৰে যদি বিৰোধিতা কৰিছে কাৰ বিৰোধিতা কৰিছে তেওঁলোকে বিৰোধিতা কৰিছে যদি ষ্টেটতো সমালোচনা কৰিব লাগে কাৰোবাৰ বিৰুদ্ধে কথা ক'ব লাগে যোৱাকালিলৈকে কোৱা নাছিল কিন্তু যোৱাকালি হাগ্ৰামাৰ মহিলাৰ বাধ্য হ'ল যে নহয় BTCত কাৰো আমি তলত নাই আৰু কোনেও আমাৰ ডাঙৰ ককাই নহয় BTCত BPF মানে হাগ্ৰামাই ডাঙৰ ককাই এইটো কাক উদ্দেশ্য কৰি পেলাই ক'লে কাক উদ্দেশ্যি কোৱা হ'ল সেইকাৰণে ইয়াত বিভ্ৰান্তি এটা BPFৰ মাজত চলি আছে আমাৰ মাজত চলা নাই ইয়াত ফেক্টৰ কোন হ'ব বুলি ভাবে ককলাবাৰীত চাওক মানে ককলাবাৰীত কোনো ফেক্টৰ নাই ইয়াত আছিলে GSPও খেলিছিলে অবৰ সুৰক্ষা সমিতি চবেতো খেলিছিলে ইয়াত ভোটৰ সমীকৰণ চবেই জানে আজি যদি চব দলে ইয়াত নামি আহে কংগ্ৰেছো যদি নামি আহে ক'ব লগা একো নাই ভোটৰ সমীকৰণ আমি জানোৱেই তো আমি জিকিলেও আমাৰ ভোট লৈয়ে তো এতিয়াও এই ভোটটো ইনটেক আছে আৰু বাঢ়িছে আৰু গোটেই বিটিআৰ অঞ্চলত আজি UPPLে কাৰোবাৰ বিৰুদ্ধে যুঁজাই নাই UPPLৰ বিৰুদ্ধে কিন্তু চবেই যুঁজিছে আজি কাৰণ UPPL একমাত্ৰ এনেকুৱা দল যাৰ বিৰুদ্ধে চবেই যুঁজিব লগা হৈ আছে সেইটো আমাৰ কাৰণে